ফ্ৰেণ্ডছ কিটচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ৰেচিপিটোৰ কাৰণে মই এনেদৰে কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াতে সৰিয়হৰ তেলখিনি দিছোঁ আৰু তেলখিনি গৰম হোৱাতে এনেদৰে সৰু মাছখিনি দি ভাজি লৈছোঁ আৰু মাছখিনি মই এনেদৰে ভাজি ল'ম আৰু মাছখিনি ফ্ৰাই কৰি থাকোঁতে মই কচু মিডিয়াম চাইজৰ ৩-৪টামান সৰু কচু সিজাই লৈছোঁ আৰু মাছখিনি ফ্ৰাই কৰা প্ৰায় হৈ গৈছে এইখিনিও তুলি লৈছোঁ আৰু মাছখিনি তুলি ৰখা মাছৰ তেলতে মই এতিয়া দিছোঁ পাঁচফোৰণ আৰু দিছোঁ ইয়াতে এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু এইখিনি এতিয়া অকণমান ৰঙচুৱা কৰি ভাজি লৈছোঁ আৰু সিজাই ৰখা কচুকেইটা মই বাকলিখিনি ভালকৈ গুচাই ইয়াতে দি লৈছোঁ আৰু ইয়াতে দিম মই এতিয়া হালধি গুড়ি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এইখিনি দি এতিয়া মই ভালকৈ হেতা পাতেৰে লৰাই ল'ম আৰু এইখিনি মই এতিয়া এনেদৰে লৰাই ভালকৈ ভাজি লৈছোঁ আৰু প্ৰায় 3 মিনিটমানৰ কাৰণে ঢাকনাখন এনেদৰে মাৰি ৰাখিছোঁ আৰু 3 মিনিটৰ পিছত ঢাকনাখন খুলি আকৌ এনেদৰে অকণ সময় লৰাই ভাজি লৈছোঁ আৰু মই এফাল ঔটেঙা এনেদৰে সিজাই ৰাখিছিলোঁ এইখিনিও ইয়াতে দি দিছোঁ আৰু ঔটেঙাখিনি দিও এনেদৰে হেতা পাতেৰে ভালকৈ অকণ সময় লৰাই লৈছোঁ আৰু মই ইয়াতে এতিয়া ঔটেঙাখিনি এনেদৰে অকণ ভাঙি দিছোঁ আৰু এইখিনি এনেদৰে অকণ সময় ভাজি ল'ম আৰু এতিয়া এইখিনি প্ৰায় ভাজা হৈ গৈছে আৰু ইয়াতে মই পানী গৰম কৰি ৰাখিছোঁ পানী প্ৰায় মই 3-4 গিলাচমান জোখত দিছোঁ আৰু পানীখিনি দি এনেদৰে ভালকৈ মই লৰাই লৈছোঁ আৰু এইখিনি মই এতিয়া উতলিবলৈ দিছোঁ আৰু এইখিনি এতিয়া উতলিছেই ইয়াতে ভাজি ৰখা সৰু মাছখিনি মই দি দিছোঁ আৰু মাছখিনি দি মই এতিয়া এনেদৰে অকণ সময় উতলিবলৈ দিম আৰু আজিৰ ভিডিঅ'টোত মোৰ যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু ৰেচিপিটো যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু এতিয়া মই ঢাকনাখন মাৰি অকণ সময় এনেদৰে ৰাখি থৈছোঁ আৰু এয়া উতলিছে আৰু এয়া মাছৰ টেঙা জোল ৰেডি হৈ গৈছে আৰু এইখিনি মই এতিয়া ঢাকনাখন মাৰি গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে